প্ৰাৰ্থী আফজল হক আমাৰ মাজত আহি উপস্থিত হৈছে। আমাৰ এই সন্তান অতি ওচৰৰে দুমুনি চুকীৰ, তেওঁৰ কাৰণে এতিয়া আমি সকলোৱে হাততালি দিব লাগে। আফজল হকৰ কাৰণে আমি এতিয়া হাততালি বজাব লাগে আৰু আফজল হকক আমি এখনি ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। আদৰিব জিয়াউল হকে। আৰু তেওঁৰ সহকৰ্মী ৰাজু আলীক আমি তেওঁকো এখন ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। আদৰিব মনু যোশী। লয় নাই ইয়াৰ লগে লগে মই ৰাজু আলীক দুআষাৰ খুব কম সময়ৰ ভিতৰত ক'বলৈ মই অনুৰোধ জনালোঁ। যেহেতু আমি আফজল আলী কোন আমি ভালকৈ নাজানো, গতিকে আফজল আলীৰ বিষয়ে ভালকৈ যেন তেওঁ কয়। ধন্যবাদ জনাইছোঁ। শিঙিমাৰী বডিয়া সিঁচা জিগমা ক্লাবৰ সৌজন্যত তৃতীয় বাৰ্ষিক দিবানৈশ একক কেৰম খেল প্ৰতিযোগিতা উপলক্ষে আজি আয়োজিত হোৱা এই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত উপস্থিত থকা আমাৰ আই মাতৃসকল, ডেকা বন্ধুসকল আৰু জ্যেষ্ঠসকল আটাইকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। ৰঙালীৰ ৰঙে যেন আমাক আটাইকে মন প্ৰাণ চুই নিয়াৰ লগতে সাতাম পুৰুষীয়া ভাতৃত্ববোধ আমি আৰু সুঠাম সবল কৰিব পাৰোঁ। আপোনালোকে বেয়া নাপাব, ইয়াৰ নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ অকণমান কথা কম। মোৰ লগত থকা এগৰাকী মাত্ৰ 34 বছৰীয়া যুৱক আফজল হক আমাৰ ঘৰ দুমুনি চকী চকৰ ওচৰতেই। আপোনালোকে গমেই পায় এইবেলি হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত আমাৰ সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰি সমষ্টিবিলাকৰ আন্তঃগাঁথনি অকণমান পৰিৱৰ্তন কৰিছে। আমাৰ নতুনকৈ নৱগঠিত সমষ্টিটো হৈছে বদলগুৰি দুমুনি চকী জিলা পৰিষদ সমষ্টি। আগতে আমাৰ খাটখুলি কুৰুৱা খানুৱা আছিলে, কিন্তু এইবেলি দুমুনি চকী গাঁও পঞ্চায়তৰ লগত আৰু 4টা গাঁও পঞ্চায়ত সংলগ্ন কৰি নতুনকৈ বদলগুৰি দুমুনি চকী জিলা পৰিষদ সমষ্টিটি নামকৰণ কৰিছে। আৰু এই সমষ্টিৰ পৰাই আমাৰ এই অঞ্চলৰ যুৱ নেতা, যুৱ সমাজকৰ্মী প্ৰতিটো সময়তে ৰাইজৰ ওচৰত সুখে দুখে থকা আফজল হকে প্ৰতিদ্বন্দ্বিতা কৰিব। আমাৰ প্ৰতীক চিহ্ন কাপ প্লেট। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কোনো দল নাই, আপোনালোকে আমাৰ দল, আপোনালোকে আশীৰ্বাদ কৰিব লাগিব। এইখিনিতে মাত্ৰ মই দুআষাৰ কথা ক'ব খুজিছোঁ। ইয়াত দেখিছোঁ যথেষ্টখিনি আমাৰ আই মাতৃ উপস্থিত আছে। যোৱা জিলা পৰিষদ নিৰ্বাচনত বিজয়ী হোৱা প্ৰাৰ্থীগৰাকীয়ে বা বিজয়ী হোৱা পাৰিষদগৰাকীয়ে আমাক কি দিছে কি দিয়া নাই আমিতো প্ৰত্যক্ষ কৰিছোঁই। সেইগৰাকী ব্যক্তিয়ে কেতিয়াও হয়তো বা ইয়ালৈ অহাই নাই, কিন্তু আপোনালোকক আমি প্ৰতিশ্ৰুতি নিদিওঁ বা প্ৰতিশ্ৰুতি দি মিথ্যা আৰু মিছা কথা কৈ প্ৰভাৱিত নকৰোঁ। কিন্তু এটা কথা ক'ব পাৰিম, যদিহে আফজল হকক আপোনালোকে কাপ প্লেটৰ চিহ্নত ভোট দি জয়যুক্ত কৰায়, তেতিয়াহ'লে অহা 5টা বছৰ নহয়, যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে আপোনালোকৰ মাজত উপস্থিত থাকিব। প্ৰতিটো বিপদৰ সময়তে বলিষ্ঠ ভূমিকাৰে আপোনালোকৰ ওচৰত তেওঁ থাকিব। আপোনালোকে মনত ৰাখিব, মিঠা মিঠা কথা কৈ চলাহী কথাৰে পুনৰ আপোনালোকক মন মুহিবলৈ চেষ্টা কৰিব। যিখিনি জ্যেষ্ঠ ৰাজনীতিক আমাৰ ইয়াত আছিলে আমাক ঠগিয়ে আছে। এতিয়ালৈকে আমি ঠগ খাই খাই ইমানবাৰ ঠগ খালোঁ যে আমি ঠগৰ পিছে পিছে দৌৰোঁ। কিন্তু এতিয়া ভাল খবৰ, এজন চিধা ল'ৰা চিধাভাৱে কাম কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছে আৰু আপোনালোকে সহযোগ কৰিব লাগিব। আৰু বেছি নকওঁ, সকলোৱে আমাক আশীৰ্বাদ কৰক, আফজল হকক আশীৰ্বাদ কৰক। যদিহে আমি এই সমষ্টিটিক প্ৰতিনিধিত্ব কৰিব পাৰোঁ, তেতিয়াহ'লে সকলো সময়তেই ৰাইজৰ দিহা পৰামৰ্শ শুনি আমি কাম কৰিবলৈ অগ্ৰসৰ হ'ম। শেষত আকৌ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই আফজল হকক আপোনালোকৰ উদ্দেশ্যি
ৰঙালী আৰু নতুন বছৰৰ শুভেচ্ছা বাৰ্তা জনাবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী আই মাতৃ তথা মোৰ বন্ধু বান্ধৱ তথা দাদা বন্ধুসকললৈ মোৰ অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অসমীয়া নতুন বছৰে আপোনালোকৰ জীৱনলৈ যেন সুখ শান্তি কঢ়িয়াই আনে তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু এই সভাখনত যে মোক এই মঞ্চত ইমান ধুনীয়াকৈ যে মোৰ মনৰ বাৰ্তাখিনি আৰু মোৰ বন্ধুজনে কোৱা কথাখিনি ক'বৰ কাৰণে উদ্যোক্তা মণ্ডলীয়ে মোক এই সময়কণ দিলে, তেওঁলোকক মই এই চেগতে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি আৰু আপোনালোকৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰি মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয়